সকলোকে নমস্কাৰ জনাই ইয়াস এডুপ্লেস ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আপোনালোকে বাকলি নথকা মাছৰ নাম ইয়াতে পাব। ইয়াতে 16 বিধ বাকলি নথকা মাছৰ নাম মই লিখি উলিয়াইছোঁ। আশা কৰোঁ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব আৰু ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে ভাবে যে ভিডিঅ'টো আন কাৰোবাৰ বাবে প্ৰয়োজনীয় তেন্তে আপোনালোকে নিশ্চয় শ্বেয়াৰ কৰি দিব। আহক এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। ইয়াতে লিখা আছে বাকলি নথকা মাছৰ নাম। প্ৰথমতে ইয়াতে দিছোঁ মাগুৰ মাছ। মাগুৰ মাছৰ বাকলি নাথাকে। শিঙি মাছ, শিঙি মাছৰ বাকলি নাথাকে। শিঙৰা মাছ, পাভ মাছ, আৰি মাছ, বৰালি মাছ, বটিয়া মাছ, ককিলা মাছ, গংগাটোপ, বৰদৈয়া, বামি, নেৰিয়া মাছ, কচ মাছ, হাঙৰ মাছ, গৰুৱা মাছ আৰু একেবাৰে শেষত হৈছে বচা মাছ। অৰ্থাৎ ইয়াতে 16 বিধ মাছৰ নাম ইয়াতে আপোনালোকৰ আগত দিবলৈ যত্ন কৰিলোঁ। এইকেইবিধ মাছৰ বাকলি নাথাকে। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। পুনৰ এটি নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টো ইমানেই। নমস্কাৰ।